ঢেকিয়াজুলিত আৰক্ষী থানাৰ সন্মুখত অবৈধ সুৰাৰ বটল ভাঙি আছুৰ প্ৰতিবাদ। শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ঢেকিয়াজুলিৰ আছুৱে অবৈধ সুৰা জব্দ কৰি 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সুৰা বটল ভাঙি কৰে প্ৰতিবাদ। আনহাতে ঢেকিয়াজুলিৰ আছুৱে অভিযোগ কৰা অনুসৰি অবৈধ সুৰাৰ লগত জিলা প্ৰশাসন আৰু আবকাৰী মৃত্যুৰ বাবে গঢ় লৈ উঠিছে অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা। জানিব পৰা মতে ঢেকিয়াজুলি থানাৰ অন্তৰ্গত সিংহৰীত অবৈধ সুৰাৰ ব্যৱসায়ৰ পৰা আছুৱে অবৈধ সুৰা জব্দ কৰি ঢেকিয়াজুলি থানাৰ সন্মুখতে সুৰাৰ বটল ভাঙি প্ৰতিবাদ সাব্যস্ত কৰি জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ কঠোৰ ভাষাৰে সমালোচনা কৰে। ঢেকিয়াজুলিৰ পৰা অমলনাথ পাব্লিক প্ৰেছ। তাৰ মাজতে ছাৰ বহুদিন হ'ল তাৰ মাজতে সেইজন মটৰবাইক ধৰিছিলে আৰু ঢেকিয়াজুলি পুলিচ প্ৰশাসনে কিছু মটৰবাইক এৰিছে আবকাৰী বিভাগ বজাই দিব লাগিব। দেখিয়ে চাওক ছাৰ একেজন ব্যক্তিয়ে যিটো সময়ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে উষা হোটেলত গৈ পেলাই মদৰ হেৰিত ৰাতি ব্যস্ত হৈ থাকে তেনেহ'লে মদ এপাৰ ধৰিব কেনেকে ছাৰ? সেইটো চৰম দুৰ্ভাগ্যজনক।